মই মানে ভাল কথাটো দিছো তোহাৰো আশীৰ্বাদ দিছো পাছত গলি বহুত মানে ধন্যবাদ হাই সেকেন্ডারি রিজাল্ট দিছি হ্যাঁ আমাকে এটা গল্লা খালে হল এটা রিজাল্ট দেয় আপনি কেন বেশি কত দিলাম ও কোস লোট বাগান দিক দেখি ছবি আপনার নাম তো কি একবার ইনকে দে হ্যাঁ ইনকে দে ও এতিয়া মই আনন্দৰ ওচৰতে মাটি বিদ্যালয়লৈ যাবলৈ ওলাইছো वेलकम बैक टू माय चैनल और ये मोर जीवनर प्रथम ब्लग हबले गयसे तो आजिर ए टपिक तो बेलेग नय आजिर टपिक तो हल हाई सेकेंडरी परीक्षार रिजल्ट तो ठीके শুনিছে আপোনালোকে আজি 28 এপ্ৰিল আৰু আমাৰ ইয়াতে দিছে আজি হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট তো মই ভিডিওটো কৰা নাই আজি গোটেই দিনটো আজি ভিডিওটো কৰিছে মোৰ এটা সৰু ব্লগ অনুৰাগ তো হি সকলৰে মানুহৰ পৰা ৰিয়েকচন লৈছে বা আৰু হি সকলৰে কিছুমান মানুহৰ সকলৰে নহয় কিছুমান মানুহৰ ঘৰে ঘৰে যায়ও ৰিজাল্টৰ খবৰ সুধিছে তো সকলোবোৰ ভিডিওটো হিয়ে কৰিছে তো তাৰ ভিডিঅ'ৰ ক্লিপবোৰ মই লগাই দিছোঁ চাই থাকক গাইজ মই যদি কথা কওঁতে কিবা ভুল ভ্ৰান্তি হয়তো সেইটো নিজৰ বুলি মাফ কৰি দিব এই ভিডিঅ'টো মই যিহেতু জীৱনৰ প্ৰথম ভিডিঅ' হ'বলৈ গৈ আছে তো আপোনালোকক যিমান পাৰি সিমান ভালকৈ ক'ব ট্ৰাই কৰিম আৰু ভিডিঅ'টো শেষলৈ চাই থাকক আৰু সেই ভিডিঅ'ৰ মই যোনবোৰ ক্লিপৰ কথা কৈছিলোঁ সেই ক্লিপবোৰ শ্বুট হৈছিল আজি দিনত এতিয়া প্ৰায় 5টা বাজিত কিন্তু সেই ক্লিপবোৰ হৈছে ৰিজাল্ট দিয়াৰ লগে লগে শ্বুট মানে 10:30-11টাৰ ভিতৰৰ ক্লিপ চাই থাকক নতুন ব্লগ লৈ চক আজি হাই সেকেন্ডাৰী ৰিজাল্ট সেই চব মানুহ ওলাই আছে ইয়াৰ মোদী বায়াকে যিহেতু হাই সেকেন্ডাৰী পৰীক্ষা দিছি এই কৈছি সেকেন্ড পোৱা বুলিছে যদি সেকেন্ড বেছি খানা দিব গাইছ আমি এতিয়া যাই আছো এজন ঘৰলৈ আহক মোদী যিহেতু তোমাৰ মাইৰে পাছ কৰা বুলি তুমি ক'লা একবাৰ ভালকে ক গ্যাৰান্টি দি ক কি বেছি বাইরে সেকেন্ড ডিভিশন আরে খালত লেতার যদি সেকেন্ড বেছি মোদী খানা হ'ব না মুলা মুলা এইটো মোদীৰ বেয়া সেকেন্ড বেছি বলে চক এই কি বেছি ৰিজাল্ট কো তাই হেল্ল কি হলো ৰিজাল্ট কো হেল্ল ও কি হল সেকেন্ড দে খানত লেতার আছে বিউটি দেখছি না নাই লেপার বেশি বলে চক খানা বুঝে হ্যালো গান দিস ইজ মহাত্মা গান্ধী এঙ্গে দাও লাইক দাও ও মহাত্মা গান্ধী রে আপনি ও গাইজ যেহেতু রিজাল্ট দিছি সব বলে এসি তে সবে রিজাল্টের কথাই ভাবি করবা চলি গ্লা করবা কিংকে ওলে এসি চাও দাক চাও চাও এইগুলা সব এসি এই খান্দাত তুমি চিনি নাপাওঁ দে হাই দিয়া হাই দুদিনমান হল হিস্তাক এইটো আমাৰ বিনোদ দস্য খান্না উঠছি আজি বোলে ৰিজাল্ট দিছি কি বো কাৰ গল্লা আমি না তই হাই সেকেন্ডারির তো গল্লা খাবি না কো খাবি না একবার ইনকে দে ইনকে দে ও গাইস পুখরিবার বালু পুখরিবার ভিডিওটো কেনা লাগিল চক চবে মোদি জি তোলার প্রোফাইলর মানুহ মোদি দেখব ভিডিও এতিয়া রিজাল্ট দেয় আপনি কেনা বেশি কত দিলাম ক উঠছে না জি রিজাল্ট দেয় কেনা বেশি ডাকে ক আমার রিজাল্ট ভালো হবে না তোমার না হব না বেলেগে দিছে এবার আপনি তারে উপর ক আমার লড়াই দিয়া ধরে মন হতে গেলাম ভালো ছি না ভালো দিছি ডাক্তার কাছে ওকে রিজাল্ট দেয় কেনা বলে ঠিক এ নুদু তো কাশি দিয়া পিছত আহিম ৰিজাল্টৰ কথা এটা কৈ দিলি হল আপুনি যিহেতু টিচাৰ ও ৰিজাল্টৰ কথা এনে এই যে কোৰ কথা আনন্দৰ কথা কম না এতিয়া মই আনন্দৰ ওচৰতে মাটি বিদ্যালয়লৈ যাবলৈ ওলাইছো প্ৰিন্সিপালক ফোন কৰিছিলোঁ প্ৰিন্সিপালে কৈছে যে এতিয়ালৈ 61 জনে প্ৰথম ডিভিজন পাইছে বাকীখিনি আপোনাক হেৰি কৰি আছোঁ মই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে তালৈ একবাৰ খবৰ লৈ যাবলৈ ওলাইছোঁ এতিয়া আপুনি কি ক'ব বিচাৰে মই মানে ভাল কথাটো বিচাৰিছোঁ তোহাৰো আশীৰ্বাদ দিছোঁ পাছত গ'লে বহুত মানে ধন্যবাদ ভাল হোৱাৰ কাৰণে কামনা কৰিছোঁ আৰু এইবাৰৰ পৰীক্ষা বহুত ভাল তাৰমানে হ'ব যিহেতু হাই সেকেন্ডাৰী ৰিজাল্ট দিছে আপুনি এটা কিবা কলি হ'ল হাই সেকেন্ডারি রিজাল্ট দিছি হ্যাঁ আমাকে এটা গল্লা খালে হল বাজেটে অংশ মেট্ৰিক দিব তেতিয়া এতিয়া খানা খালে হল আপুনি খুৱাব নাই ও আমারও মেট্রিক দিয়ে মেট্রিক পাস করার পিছত হয় না আমিও খাম এতিয়া আপুনি গল্লা পাইছি হ্যাঁ এতিয়া আপুনি গল্লা পাইছি অ জক খায়ক গাইজ আপোনালোকে ক্লিপবোৰ চাই ল'লে এতিয়া হৈ গ'ল ৰাতি আৰু এই ৰাজাৰ বায়াকে ফাৰ্ষ্ট ডিভিজন পাইছে তো এতিয়া সিহঁতৰ যাতে খানা হ'ব এই পইচা দেখিছে আমি যাই আছো এতিয়া চিকেন আনিব আৰু লগত ইও আছে ইয়ে তেতিয়াৰ পৰা ভিডিঅ'বোৰ বনাই দেখুৱাই আছিল আপোনালোকক
মানে এইবাৰ মাংস লৈ আছো চব পেটটো ঠিকে বসছো আহি পাই গেলো গাইছ মাংস লৈ এয়া মাংস চাওক মই এতিয়া মাতিম এইচএছ কেণ্ডিডেট অ' টিকি মই বায়েক এইটো নহয় এইটো কি এইটো প্ৰেমৰ কুইন এইটো হল এবাৰ ব্লগ বনাইছিলো এইটো এটা নতুন মানুহ আছে তাৰপিছত আমাৰ লগৰে অংশটো চবে চিনি পায়ে সেইটো চাওক অংশ লাজ কৰে তাৰমানে ই অলপ মইনে আন বস্তু যিহেতু অংশ মইনে আন পাইছে ভালকে চাওক ভালকে সেইটোৰ কি চাইছে সেইটো মানুহ আহিছে চাওক আহিছে এতিয়া ৰাতি প্ৰায় 8টা বাজিছে গাইজ এতিয়া খানা ৰান্ধি আছে আৰু আমি আহিছো ফুৰিব আৰু ভিডিঅ'টো বহুত লম্বা হৈ গ'ল প্ৰায় 15 মিনিটৰে হৈ গ'ল ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছো আৰু এবাৰ কৈছো শেষত এই প্ৰথম ভিডিঅ' মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিব আৰু আৰু একবাৰ ধন্যবাদ জ্ঞাপন কৰিছো লাইক কৰে সাবস্ক্রাইব কৰে যাতে কমেন্ট কৰে ভিডিওটো মই কিবা কওঁ গাইজ ভিডিঅ' হে গৈছি চালা খানা খাবাই আছে ভাত পাতত বহিবা আছে এই যে ভিডিঅ' হে গনা ই আমাৰ আইলে আছে নাই গাইজ শেষ গৈছি মই একবাৰ শেষখিনি কৰি দিলো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব